আৰু আজি জন্মদিন আৰু তাৰ কেক আৰু এই দীপকে আমাৰ ঘৰৰ আইনাতে ঘৰ জন্মদিন দেখিলে ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ তোৰ ভিডিঅ' দেখিলে আৰম্ভ এতিয়া যাই থাকালি ঘৰৰ ফালে আৰু মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ হয় ভিডিঅ' মন্দিৰত আৰু আজি মোৰ জন্মদিন আৰু আজি 15 আগষ্ট আৰু দেখিছোঁ এতিয়া মন্দিৰত মোৰ জন্মদিন ঘৰত জ্বলাই যাতে মন্দিৰতো যাইছোঁ কালি মন্দিৰৰ আৰু মানে কালি মন্দিৰৰ কান্দিতে থাকিব মন্দিৰ আৰু এতিয়া লগত আৰু কিবা ল'বি না ধন নলওঁ নলওঁ আৰু থাকি লৈছে আমাৰ লগত খুচুৰা পইচা নাই গতিকে 20 টকা এটা বাবাৰ পুৰণা ঘূৰাই দিছোঁ এতিয়া আৰু আজি জন্মদিন আৰু তাৰ কেক আৰু এই দীপকে আমাৰ ঘৰৰ আইনাতে ঘৰ জন্মদিন এই ভিডিঅ' কৰি আছে মই কওঁ না কিবা এই হ'ল আজি যিমান তাৰিখৰ জন্মদিন আজি 15 আগষ্ট হেপী বাৰ্থডে জুমন কলা কলা দেখি লাইটটো দিবা দিছিলোঁ এতিয়া মানে মায়ে আৰু আজি যে আৰু মই জন্মদিন আজি জুমন নামটো 15 আগষ্টৰ দিনা জন্মদিন 15 আগষ্টৰ দিনা সৰু কৰবি গোটেই কাটব লাগব আধাৰ পাইছা এইবারে সৰু কেক হেপী বাৰ্থডে এইবাৰ কি ভিডিঅ'টো তাৰপৰ আৰু ভিডিঅ'টো কি আছিল তাৰপৰ আৰু কালি বেলেগ দিনা আৰু মানে ভিডিঅ' এটা নতুনকৈ মানে জন্মদিনৰ মানে কালি গৈছে কিন্তু আজি ভিডিঅ'টো সেইকেইটিৰ পৰাই কৰোঁ সেইখিৰ পৰা মানে ভিডিঅ'টো শেষটো কষ্টৰে ৰাতি কিন্তু কণ হ'লা সেইকাৰণে এতিয়া কৈছিলোঁ ৰাতি মানে সোনকালে আৰু ইবাৰে আজি ইবাৰে সৰু হৈছে মানুহ বেছি মাতা নাছিলোঁ মানুহ মাতাই নাই মানে কালি সৰু কটা আহিছে সৰু চুটো কটা এনেকৈ কাই কাই আছিল
আৰু আমাৰ ঘৰৰ কাষে টাউন আছিল দেখি আৰু দেখি আছিল ভিডিঅ'টো সেই হেৰিৰ পৰা বাই আৰু মিলিছোঁ আৰু পাছে